এই মুহূর্তে আহিছে অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 11 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। বিৰোধীক একত্ৰিত কৰি ঐক্যবদ্ধ মঞ্চ গঠনৰ বিজেপিক পৰাস্ত কৰাৰ হুংকাৰ মমতা বেনাৰ্জীৰ। ক্ষমতা হেৰুৱাই পুনৰ বিজেপিৰ বিৰুদ্ধে যুঁজৰ হুংকাৰ মমতাৰ। বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধীক একত্ৰিত কৰাৰ হুংকাৰ মমতা বেনাৰ্জীৰ। আমাৰ প্ৰথম আৰু মূল শত্ৰু বিজেপি। 12 মেত অসমত নতুন চৰকাৰৰ শপত গ্ৰহণ কৰিব। বিধায়িনী দলৰ বৈঠকত চূড়ান্ত হৈছে অসমত দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু চৰকাৰ গঠন কৰি আৰম্ভ কৰিব একশন এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰিব চৰকাৰে। ডালি টোপলা বান্ধি সাজু হওক বেদখলকাৰীয়ে। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে এটা ডাঙৰ খবৰ। বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধীক একত্ৰিত কৰাৰ হুংকাৰ মমতা বেনাৰ্জীৰ। ক্ষমতা হেৰুৱাই পুনৰ বিজেপিৰ বিৰুদ্ধে যুঁজৰ হুংকাৰ মমতাৰ। বিজেপিক ৰোধিবলৈ আমি সকলো একত্ৰিত হ'ব লাগিব। সকলো বিৰোধী মিলি গঠন কৰক বিৰোধী ঐক্য মঞ্চ। ঐক্যবদ্ধ বিৰোধীহে বিজেপিক ৰোধিব পাৰিব। ছাত্ৰ সংগঠনকে ধৰি সকলো বিৰোধী গোটক একত্ৰিত হোৱাৰ আহ্বান। আমাৰ প্ৰথম আৰু মূল শত্ৰু বিজেপি। টিএমসি নেতা কৰ্মীৰ বিৰুদ্ধে অত্যাচাৰ চলাইছে বিজেপিয়ে। শুভেন্দু অধিকাৰী বেংগলৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতে মন্তব্য মমতা বেনাৰ্জীৰ। বিজেপিৰ বিৰুদ্ধে সকলো বিৰোধীক একত্ৰিত কৰাৰ হুংকাৰ মমতা বেনাৰ্জীৰ। ক্ষমতা হেৰুৱাই পুনৰ বিজেপিৰ বিৰুদ্ধে যুঁজৰ হুংকাৰ মমতাৰ। বিজেপিক ৰোধিবলৈ আমি সকলো একত্ৰিত হ'ব লাগিব। সকলো বিৰোধী মিলি গঠন কৰক বিৰোধী ঐক্য মঞ্চ। ঐক্যবদ্ধ বিৰোধীহে বিজেপিক ৰোধিব পাৰিব। তাৰ পিছত জনাইছে আমাৰ দ্বিতীয়টো খবৰ, খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। 12 মেত নতুন চৰকাৰৰ শপত গ্ৰহণ। ডালি টোপলা বান্ধি সাজু হওক বেদখলকাৰীয়ে। চৰকাৰ গঠনৰ পিছতে বাংলাদেশীৰ ওপৰত লোৱা হ'ব ব্যৱস্থা। এটাকৈ চিনাক্ত হোৱা বাংলাদেশীক বিতৰণ কৰা হ'ব। পশ্চিমবংগত যেতিয়াৰ পৰা কাটাতাৰৰ বেৰা হ'ব আমাৰ সীমান্ত সুৰক্ষিত হ'ব। 1.5 কোটি 2 কোটি মানুহক একেলগে আঁতৰাই পঠিয়াটো সহজ নহয়, কিন্তু কাটাতাৰৰ বেৰ হলে নতুন অনুপ্ৰৱেশকাৰী অহাটো বন্ধ হ'ব। ইয়াৰ পিছত ভিতৰত থকা মানুহ বিতৰণ কৰা হ'ব। কেৱল ইমানেই নহয়, উচ্ছেদক লৈ কঠোৰ হ'ব নতুন চৰকাৰ। ইতিমধ্যে সাজু কৰা হৈছে বেদখলকাৰীৰ তালিকা। যোৱাবাৰত 1.5 লাখ বিঘা ভূমি বেদখল মুক্ত কৰা হৈছিল। নিৰ্বাচনী ইস্তাহাৰত থকা প্ৰতিশ্ৰুতি মতে কাম কৰিব বিজেপি চৰকাৰে। বেদখলকাৰীক উচ্ছেদ আৰু অবৈধ বাংলাদেশীক লৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেসবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।